নৃশংস পত্নীয়ে প্ৰাণ ল'লে স্বামীৰ পৰকীয়া প্ৰেমে শেষ কৰিলে জীৱন স্বামীৰ জীৱন শেষ কৰি বাথৰুমত টুকুৰা টুকুৰ কৰিছিল মৃতদেহ সকলো শেষ কৰি প্ৰেমিকৰ সৈতে ওলাই গৈছিল ফুৰিবলৈ গাৰ্নুম শিয়ৰি উঠা বৰ্ণনা পত্নীৰ আৰক্ষীৰ জেৰাত হত্যাৰ কথা স্বীকাৰ কৰিছে পত্নীয়ে কিদৰে কি কৰিছিল সকলো বৰ্ণনা দিয়ে আৰক্ষীৰ আগত প্ৰেমিকৰ সৈতে মিলি স্বামীক নৃশংসভাৱে হত্যা কৰে পত্নী মুস্কান ৰস্তগীয়ে মাৰ্চেণ্ট নেভিৰ বিষয়া সৌৰভ ৰাজপুতৰ মৃতদেহ 15 টুকুৰা কৰে তাৰপিছত প্ৰেমিক সাহিল শুক্লৰ সৈতে চিমলালৈ ফুৰিবলৈ যায় মুস্কান তাৰ পৰা উভতাৰ পিছত উত্তৰ প্ৰদেশ আৰক্ষীয়ে মুস্কান আৰু সাহিলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ জেৰাত হত্যাৰ কথা স্বীকাৰ কৰিছে দুয়োগৰাকীয়ে কিদৰে কি কৰিছিল সকলো বৰ্ণনা দি গ'ল আৰক্ষীৰ আগত মুস্কানে জনাইছে ঘটনাৰ দিনা তেওঁলোকৰ 6 বছৰীয়া কন্যাই কাষৰ কোঠাত শুইছিল সৌৰভক হত্যা কৰাৰ পিছত শৌচালয়লৈ মৃতদেহটো লৈ গৈছিল সাহিল আৰু মুস্কানে তাতে চোকা অস্ত্ৰৰে মৃতদেহটো টুকুৰা টুকুৰ কৰি কাটে তাৰপিছত প্লাষ্টিকৰ ড্ৰামত ভৰাই চিমেণ্ট ঢালি দিয়ে স্বামীৰ ওপৰত পিছত ড্ৰামটো উদ্ধাৰ কৰি চিমেণ্ট আঁতৰাই দেহৰ অংশবোৰ উদ্ধাৰ কৰা হয় আৰক্ষীয়ে জানিবলৈ দিয়া মতে চিমলাৰ পৰা উভতাৰ পিছত পিতৃগৃহত প্ৰশ্নৰ সন্মুখীন হয় মুস্কান সৌৰভ কিছুদিন ধৰি নিখোজ হৈ আছিল জোৱায়েকৰ কথা জানিব বিচাৰে মুস্কানৰ মাতৃয়ে তেতিয়া মুস্কানে স্বীকাৰ কৰে সাহিলৰ সৈতে মিলি স্বামীক হত্যা কৰিছে তাৰপিছতে কন্যাক আৰক্ষীৰ হাতত গতাই দিয়ে মুস্কানৰ পিতৃ মাতৃয়ে তেওঁলোকে জনাইছে তেওঁলোকৰ কন্যাৰ কঠোৰ শাস্তি অৰ্থাৎ মৃত্যুদণ্ড বিচাৰে জোৱায়েকে খৰবুচ্চ উজাৰি তেওঁলোকৰ কন্যাক মৰম কৰিছিল কিন্তু তেওঁকে হত্যা কৰি জীয়াই থকাৰ অধিকাৰ শেষ কৰিলে মুস্কানে ক'লে মুস্কানৰ পিতৃ মাতৃয়ে 2016 চনত মুস্কানৰ সৈতে সৌৰভৰ বিয়া হৈছিল পত্নীক সময় দিবলৈ চাকৰি এৰি দিছিল সৌৰভে ভাড়াঘৰত আছিল সৌৰভ আৰু মুস্কান পিছত কন্যাৰ জন্ম হোৱাৰ পিছত আৰ্থিক চাহিদা পূৰণৰ বাবে বিদেশত চাকৰি কৰিবলৈ গৈছিল কিছুদিন পূৰ্বে পত্নী আৰু কন্যাৰ জন্মদিন পালন কৰিবলৈ লণ্ডনৰ পৰা ঘৰলৈ উভতিছিল সৌৰভ তেতিয়াই পত্নীয়ে প্ৰেমিকৰ সৈতে মিলি হত্যা কৰে সৌৰভক আৰক্ষীৰ জেৰাত মুস্কানে জনাইছে বিগত 4 মাৰ্চৰ নিশা সৌৰভৰ খাদ্যত নিচাযুক্ত দ্ৰব্য মিহলাই দিছিল তেওঁলোকৰ কন্যাই কাষৰ কোঠাত শুইছিল খাদ্য খোৱাৰ পিছতে সৌৰভ অজ্ঞান হৈ পৰাত মুস্কানে মাতি আনিছিল প্ৰেমিকক দুয়ো মিলি চোকা অস্ত্ৰৰে সৌৰভক ঘপিয়াই হত্যা কৰে মৃত্যুৰ পিছত বাথৰুমলৈ লৈ যায় মৃতদেহটো 15 টুকুৰা কৰাৰ পিছত ড্ৰামত ভৰাই চিমেণ্টেৰে ঢাকি দিয়ে বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি কৰিছে দুয়োজনে পিছদিনা কন্যাক পিতৃগৃহত থৈ আহে মুস্কানে তাৰপিছতে প্ৰেমিকৰ সৈতে ফুৰিবলৈ যায় চিমলালৈ সৌৰভ লণ্ডনলৈ যোৱাৰ পিছত প্ৰতিবেশী যুৱক সাহিলৰ প্ৰতি আকৃষ্ট হৈছিল আৰক্ষীক জনাইছিল মুস্কানে উচ্ছৃংখল জীৱন যাপন কৰে বুলি মানি লৈছে পিতৃ মাতৃয়ে বৰ্তমান সময়ত এই হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ নেশ্যনেল ডেস্ক ৰিপৰ্ট সাম্প্ৰতিক বাৰ্তা